Hello students, তোমালোকৰ কাৰণে আজি এটা কবিতা লৈ আহিছো ক্লাছ 10 এমেন্ডা আৰু এই কবিতাটো লিখিছে পয়েট ৰবিন ক্লেনে। তোমালোকৰ ক্লাছ 10 এইটো পয়েন্টটো খুবেই দৰকাৰ। কবিতাটোত টিনেজ ল'ৰা ছোৱালীৰ ওপৰত কবিয়ে লিখিছে যে কিছুমান কাম তেওঁলোকে কৰি ভাল পায় কিন্তু ঘৰৰ অভিভাৱক গাৰ্জেন্স মা দেউতাই বাধা দিয়ে। আৰু এই কবিতাটো তেনেকুৱাই ইয়াতে কবিয়ে লিখিছে এমেন্ডাৰ ওপৰত। আৰু তোমালোকে হয়তো মন কৰিছে ভিডিঅ'টো দেখিছে চাগে কিছুমান নীলাপ ষ্টেঞ্জা লিখা আছে, কিছুমান ৰেডত তেনেকুৱাকৈ গোটেই কবিতাটোত আছে। ব্লুবোৰ হ'ল মাকৰ এমেন্ডাৰ মাকৰ কথাখিনি, আৰু ৰেডত থকাখিনি হ'ল এমেন্ডাৰ থিংকিং ইমাজিন কৰা কথাবোৰ। তাই এখন ভাৱ দুনিয়াত উঠি ভাহি পৰিছিল, তেতিয়া সেই ভাৱ দুনিয়াত উঠি ফুৰা কথাখিনি ৰেড আখৰত ৰেড পেনেৰে লিখা হৈছে। গতিকে আহা ষ্টাৰ্ট কৰোঁ। Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. ইয়াতে প্ৰথম ষ্টেঞ্জাত কবিয়ে কৈছে যে এমেন্ডা মাকে কৈছে Don't bite your nails, Amanda. নখ নাকামুৰিবা Amanda. Don't hunch your shoulder, Amanda. hunch শব্দটোৰ অৰ্থ হৈছে কোচ খাই বহি থকা। তোমালোকক ক্লাছত টিচাৰে কয় চাগে চিট ষ্ট্ৰেইট বা চিধা হৈ বহা, ঘৰত কোচমোচ কৰি নাথাকিবা, চিধা হৈ বহা, এই অৰ্থটো হাঞ্চ। তো Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop the slouching and sit up straight, Amanda. তো নখ নাকামুৰিবা Amanda, কিয় কোচ হৈ বহি আছে, চিধা হোৱা, চিধাকৈ বহা। আৰু stop that slouching, Amanda. আৰু এলেহুৱা নিচিনা নাথাকিবা, কোচমোচ কৰি চিধা হৈ পোন হৈ বহা Amanda। সেইখিনি সময়ত এমেন্ডা ৰেড ষ্টেঞ্জাটো এমেন্ডাই কি ভাবিছিল বাৰু, তাই এখন বেলেগ দুনিয়াত আছিল। সেই তাইৰ ভাবাখিনি There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. তো তাই সেইখিনি সময়ত কি ভাবিছিল There is a languid মানে ৰিলেক্সড এটা তাই কল্পনা কৰিছে তাই সেইখিনি সময়ত এটা ধুনীয়া সেউজীয়া সাগৰৰ শান্ত সাগৰ এখনত তাই আছিল, আৰু সেই সাগৰখনত তাই একমাত্ৰ বাসিন্দা আছিল। আৰু তাই নিজকে কৰিছে কি তাই নিজকে ধৰি লৈছে যে মাৰমেড, জলপৰী বুলি। আৰু যদি তাই জলপৰী হ'ল হয় সেই অকলশৰীয়া সাগৰখনত তাই খুব শান্তিত পাৰফেক্ট পিচ অফ মাইণ্ডত হেপিনেছত ঘূৰি থাকিলহেঁতেন, সাঁতুৰি ফুৰিলহেঁতেন। তাৰপিছতে নেক্সট আকৌ ষ্টেঞ্জাত 3 নম্বৰ তাতে কৈছে যে Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. তো তেতিয়া 3 নম্বৰ ষ্টেঞ্জাত আকৌ মাকে কৈছে যে তাই গাৰ্জেন পেৰেণ্টছে কৈছে যে তুমি তোমাৰ হোমৱৰ্কখিনি কৰিলানে এমেণ্ডা? তুমি তোমাৰ ৰুমটো ক্লিন কৰিলানে এমেণ্ডা? মই ভাবিছিলোঁ মই তোমাৰ জোতাযোৰ ক্লিন কৰিব চাফা কৰিবলৈ কৈছিলোঁ এমেণ্ডা। তো এইখিনি আমাৰ সৰু ল'ৰা ছোৱালীক মাক দেউতাক সকলে কয় যে স্কুলৰ পৰা অহাৰ পিছত ঘৰৰ কামখিনি কৰিলানে সোধে, প্ৰশ্ন কৰে। সৰু ল'ৰা ছোৱালীৰ ৰুমবোৰ পৰিষ্কাৰ কৰিবৰ কাৰণে মাক দেউতাকে কয় Did you clean your room, Amanda? আৰু এমেণ্ডা মাকে কৈছে যে অহা দিনলৈ নেক্সট দিনলৈ তোমাৰ জোতাযোৰ পৰিষ্কাৰ কৰিলানে এমেণ্ডা? তেতিয়া সেইখিনি সময়ত এমেণ্ডাই কি ভাবিছে, এমেণ্ডাৰ থিংকিং I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. তো তাই কৈছে যে I am an orphan, মোৰ কেউ কিছু নাই। ইয়াতে অৰফেনৰ অৰ্থটো মা মৰিয়া, মা দেউতা নথকা, কিন্তু ইয়াতে কবিতাত কবিজনে ব্যৱহাৰ কৰিছে যে তেওঁৰ এমেণ্ডাৰ আগত পিছত কোনো নাই বাধা দিবলৈ কাৰণে, সেই অৰ্থত অৰফেন শব্দটো ব্যৱহাৰ কৰিছে। ৰোমিং দ্য ষ্ট্ৰীট, তাই যাতে ষ্ট্ৰীটত টাউনত চহৰত ঘূৰি ফুৰোঁতে কোনো বাধা নিদিয়ে। I patterned soft dust with my hushed bare feet, আৰু তাই ৰাস্তা কিনাৰৰ ধূলিবোৰ
ভৰিৰে খোজকাঢ়ি যাওঁতে ভৰি চাপবোৰ পাতি পেলাই যাব বিচাৰিছে চাপবোৰ থৈ যাব বিচাৰিছে খালী ভৰিৰে আৰু তাই কৈছে যে চাইলেঞ্চ ইজ গোল্ডেন এটা হাল্লা মনে মনে থকাটো নহয় এই শান্ত পৰিৱেশটো তাইৰ কাৰণে বহুত মূল্যৱান আৰু বহুতে মধুৰ মিঠা ফিফথ ষ্টেঞ্জাত আহোঁ ডোণ্ট ইট দ্য চকলেট এমেণ্ডা ৰিমেম্বাৰ ইয়ৰ এগনি এমেণ্ডা উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ এমেণ্ডা ইয়াতে আকৌ 5 নম্বৰ ষ্টেঞ্জাত কৈছে কি চকলেটবোৰ নাখাবা এমেণ্ডা মনত আছেনে তোমাৰ পিম্পলছবোৰ এমেণ্ডা চকলেট খালে পিম্পলছ হ'ব গতিকে তোমাৰ পিম্পলছবোৰ কথা মনত আছেনে আৰু কৈছে মই যেতিয়া তোমাক কিবা কৈ থাকোঁ তুমি ইফাল সিফাল নাচাবা এমেণ্ডা চিধা মোৰ ফালে চোৱা চকুত হোৱা তাৰপিছত আকৌ 6 ষ্টেঞ্জাত কৈছে আই এম ৰেপুঞ্জেল আই হেভ নট এ কেয়াৰ লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ আৰু আমি ইয়াতে সকলোৱে ৰেপুঞ্জেলৰ কাহিনী জানো ৰেপুঞ্জেল এটা টাৱাৰত আছিল তাইৰ পৰা তাইৰ টাৱাৰটোত এখনে খিৰিকী আছিল আৰু সেই খিৰিকীৰে তাইৰ দীঘল সোণালী ৰঙৰ চুলিকোছা তলত পেলাই দিছে সেয়েৰে ৰাজকুমাৰ আহিছিল তো ইয়াতে কি কৈছে যে এমেণ্ডাই যদি নিজকে ৰেপুঞ্জেল হৈছে যদি তাই ৰেপুঞ্জেল হ'ল হয় তাই কি কৰিলে হয় একোৰে চিন্তা নকৰিলে হয় she would not have to care anything about because life in a tower is tranquil and rare টাৱাৰত থাকি সুখ শান্তি আৰু দুৰ্লভ জীৱনটো কোনো আমনি কৰোঁতা নাই কোনো তৃতীয় ব্যক্তি আহি তাইক শাস্তি নকৰে আৰু তাই কৈছে যে মই চুলিকোছা মোৰ সোণালী চুলিকোছাত যেতিয়া পেলাই নিদিলোঁ হয় তললৈ টাৱাৰৰ পৰা কাৰণ তাই বিচৰা নাছিল যে তাইক কোনোবাই আহি টাৱাৰত আমনি কৰা আৰু ফাইনেল ষ্টেঞ্জাটো চোৱা ষ্টপ ডেট sulking at once Amanda you are always so moody Amanda anyone would think that I nag at you Amanda তো এটা কৈছে ষ্টপ ডেট sulking Amanda sulking হ'ল এটা বেয়া টেম্পাৰমেণ্ট বা এটা আমনি এনয়েন্স হোৱা তো তুমি সেয়া বাদ দিয়া ধৰি নথিবা আৰু কৈছে যে ইউ আৰ অলৱেজ চ' মুডি তুমি ইমান মুডি কিয় হৈ থাকা তোমাক কিবা এটা কথা ক'লে তুমি নুশুনা তাৰ বিপৰীতটো কৰা তুমি ইমান মুডি কিয় এমেণ্ডা যদি কোনোবা এনিৱান উড থিংক ডেট আই নেগ এট ইউ যদি কোনোবাই দেখে সকলোৱে ভাবে যে মই তোমাক গালিয়ে পাৰি থাকোঁ বাধাই দি থাকোঁ এইটো নকৰিবা সেইটো নকৰিবা বুলি গতিকে সেইবোৰ বাদ দিয়া এমেণ্ডা এইটোৱে আছিল কবিতাটোৰ মূল ভাৱখিনি আশা কৰিলে তোমালোকে সকলোৱে ল'ৰা ছোৱালী ষ্টুডেণ্টবোৰে বুজি পালা যদি কিবা বুজি নোপোৱা থাকে তোমালোকে মোৰ চেনেলত প্ৰশ্ন কমেণ্ট কৰিব পাৰা আৰু যদি তোমালোকৰ আৰু এই ক্লাছটো ভাল লাগিছে তেতিয়াহ'লে নেক্সট কিবা ক্লাছৰ যদি প্ৰয়োজন বুলি ভাবা কিবা নুবুজা যদি থাকে তোমালোকে মোক সুধিব পাৰা তোমালোকক মই নেক্সট ভিডিঅ'ত সেই ক্লাছটো দিম তাৰ কাৰণে এতিয়াৰ কাৰণে এইখিনি থেংক ইউ ধন্যবাদ